এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইণ্ডিয়ান ছুপাৰ লীগ 2024-25। প্ৰথম কুৱেশ্যন, ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ কি বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ISL। ইয়াৰ 2 নম্বৰ কুৱেশ্যন হ'ব ISL কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ হ'ব 21 অক্টোবৰ 2013 চনত, 21 অক্টোবৰ 2013। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব ISLৰ প্ৰথম সংস্কৰণ কিমান চনত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব 2014 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব ISLৰ প্ৰথম সংস্কৰণৰ খিতাপ কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব ATK। ৰানাৰ আপ আছিল কেৰালা ব্লাষ্টাৰ। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব 2024-25 চনৰ ISL ছিজনৰ খিতাপ কোনটো দলে লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰ উত্তৰ হ'ব মোহন বাগান ছুপাৰ জায়েণ্ট। আৰু মোহন বাগানে 2-1 গ'লত বেংগালুৰু FCক পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব মোহন বাগান ছুপাৰ জায়েণ্ট দলে কোনটো দলক পৰাস্ত কৰি 2024-25 চনৰ ISLৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল? ইয়াৰ উত্তৰ হ'ব বেংগালুৰু FC। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যন হ'ব 2024-25 চনৰ ISL ছিজনৰ গল্ডেন বুট বঁটাটো কোনে লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰ উত্তৰ হ'ব আলাউদ্দিন আজাৰে। তেখেতে 23টা গ'ল কৰিবলৈ সক্ষম হয় মুঠ 25খন খেলত। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যন হ'ব 2024-25 ISLৰ ছিজনত গল্ডেন বল এৱাৰ্ড কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব আলাউদ্দিন আজাৰে, আৰু তেখেত আছিল নৰ্থ ইষ্ট ইউনাইটেড FC এই দলৰ খেলুৱৈ। 9 নম্বৰ কুৱেশ্যন 2024-25 ISL ছিজনৰ গল্ডেন গ্লভ এৱাৰ্ড কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব বিশাল কেইত। বিশাল কেইত আছিল মোহন বাগান ছুপাৰ জায়েণ্ট দলৰ গ'লকিপাৰ। 10 নম্বৰ কুৱেশ্যন 2024-25 ISL ছিজনৰ এমাৰ্জিং এৱাৰ্ড কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব ব্ৰিছন ফাৰ্ণাণ্ডেজ। তেখেত আছিল FC গোৱাৰ খেলুৱৈ। FC গোৱা দলৰ খেলুৱৈ আছিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব 2024-25 ISL ছিজনৰ বেষ্ট গ্ৰাছৰুট প্ৰগ্ৰাম এৱাৰ্ড কোনটো দলে লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰ উত্তৰ হ'ব জামছেদপুৰ FC। 12 নম্বৰ কুৱেশ্যন হ'ব 2024-25 চনৰ IPL ছিজনৰ বেষ্ট এলিট ইউথ প্ৰগ্ৰাম এৱাৰ্ড কোনটো দলে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব পাঞ্জাৱ FC। 13 নম্বৰ কুৱেশ্যন 2024-25 ISL ছিজনৰ কাপ উইনাৰ অৰ্থাৎ বিজয়ী দলে কিমান টকা প্ৰাইজ মানি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব 6 কোটি টকা। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যন 2024-25 ISL ছিজনত মুঠতে কিমানটা দলে অংশগ্ৰহণ কৰে? ইয়াৰ উত্তৰ হ'ব 13টা দলে। মুঠ 13টা দল আছিল। ইয়াৰ আগত ভিডিঅ'টোত আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ, আৰু যিটো কুৱেশ্যন আছিল চূণশিল কোনটো শিলৰ অন্তৰ্গত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল গেদীয় শিল। আজিৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।